আজি ওলাইছোঁ কেটাৰিঙলৈ বুলি। গুমচেং কেটাৰিঙৰ লগত এখন সবাহৰ আপ্যায়নৰ কাৰণে আমি গৈছিলোঁ বকতা নেমুগুৰিত। এইফালে আমি সকলোৱে তেল ভৰাই ল'লোঁ স্কুটি বাইকত আৰু লাহেকৈ ওলাই গ'লোঁ কামৰ জেগালৈ বুলি। এইফালে আমি আমাৰ কামৰ জেগা পাই গ'লোহি। সকলোৱে বাইক স্কুটি হাতেৰে ৰাখি ল'লোঁ আৰু যিহেতু সকাম আছিল সেইকাৰণে আমি সোনকালে আহিব লগা হ'ল অলপ। আৰু এইসকল হৈছে আমাৰ গুমচেঙৰ সদস্য আৰু আছে আমি টোটেল 12জন আহিছিলোঁ। যিহেতু 1500ৰো অধিক লোকৰ আমি আপ্যায়নৰ কাৰণে আমাক নিমন্ত্ৰণ জনোৱা হৈছিল। আপ্যায়নৰ লগতে ৰন্ধনৰো আমাৰেই আছিল। আৰু অৱশেষত আমিও খাই বৈ যাবলৈ ল'লোঁ কাম ছুটি কৰি। এইফালে আমি সকলো একেলগে ঘৰলৈ উভতনি পথত। আজি ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা আমি লগত লগ পাম। ধন্যবাদ। জয় অসম।